এই মুহূৰ্তত জনাই আছো ৰাজ্যখনৰ বাবে এটা বিগ ব্ৰেকিং নিউজ কিয়নো পোৱাৰ ভাগত এটা নতুন খবৰ জুনমণিৰ আপডেট আহি পৰিছে আন এটা আপডেট কিয়নো সিবিআইয়ে নিশা পৰ্যন্ত জেৰা অব্যাহত ৰাখিছে ইজনৰ পিছত সিজনকৈ আৰক্ষী বিষয়াক ইজনৰ পিছত সিজনকৈ জুনমণিৰ মৃত্যুৰ লগত নাম খাঙুৰ খোৱা ব্যক্তিক আৰক্ষীয়ে মাটি পৰিয়াইছে আৱৰ্তন তাৰ পিছতে জেৰা অব্যাহত ৰখা পৰিলক্ষিত হৈছে আৰু ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে সিবিআইয়ে গাড়ী চালক অনিল ভূঞাক জেৰা অব্যাহত ৰাখিছে আমি জনাই আছো এটা বিগ ব্ৰেকিং নিউজ আৰক্ষীৰ গাড়ী চালক অনিল ভূঞাক জেৰা অব্যাহত ৰাখিছে সিবিআইয়ে কিয়নো অনিল ভূঞাৰ এটা কল ৰেকৰ্ডিং 15 মেৰ নিশা ভাইৰেল হৈ পৰিছিল 15 মেত জুনমণিৰ মৃত্যুৰ আগতে এটা কল ৰেকৰ্ডিং ৰাজ্যবাসীয়ে জানিছিল এটা কল ৰেকৰ্ডিং যি কল ৰেকৰ্ডিং অনিল ভূঞাৰ আছিলে আৰু সেই কল ৰেকৰ্ডিঙত ভিন্ন তথ্য পোহৰলৈ আহিছিল জুনমণি কিদৰে ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল জুনমণিক নগাঁৱত কেইপাক বৰঘাটত কেইপাকমান ঘূৰিছিলে মৃত্যুৰ পূৰ্বে কোন লগত আছিলে এ টু জেড সম্পূৰ্ণ তথ্য কল ৰেকৰ্ডিঙত ভাইৰেল হৈ পৰিছিল তাৰ পিছতে গাড়ী চালক অনিল ভূঞা এতিয়া সিবিআই তদন্তৰ আওতাত আহিছে আৰক্ষীৰ গাড়ী চালক অনিল ভূঞাক জেৰা অব্যাহত ৰাখিছে সিবিআইয়ে মৃত্যুৰ সেই নিশা জুনমণিৰ সৈতে কি হৈছিল লগত কি ঘটিছিল লগত কেনেকৈ মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল কি জানিছিল গাড়ী চালক অনিল ভূঞাই তাৰ ক্লু পাইছে সিবিআই আৰু তাৰ পিছত তদন্তৰ আওতালৈ লৈ অহা হৈছে সেই গাড়ী চালক অনিল ভূঞাক জুনমণিৰ মৃত্যুৰ পিছতেই ভাইৰেল হৈ পৰিছিল অনিলৰ সেই বিস্ফোৰক কল ৰেকৰ্ডিঙত ভিন্ন তথ্য লাভ কৰিছে মৃত্যুৰ পূৰ্বে বৰঘাটত কেইপাকমান ঘূৰিছিল জুনমণিৰ বাহন ৰডেৰে নগাঁৱত আক্ৰমণ কৰিছিল জুনমণিৰ ৰাবাক নিশাই ৰিজাৰ্ভ ক্লজৰ নিৰ্দেশ দিয়া হৈছিল জুনমণিৰ ভিন্ন তথ্য সেই কল ৰেকৰ্ডিঙত ভাইৰেল হৈ পৰিছিল অনিল ভূঞাই সেই কল ৰেকৰ্ডিংটো অস্বীকাৰো কৰিছিল তাৰ পিছত এতিয়া প্ৰথমে সিআইডিক দিয়া হৈছিল সিআইডি দিয়াৰ পিছতে এতিয়া সিবিআই তদন্তৰ আওতাত আহিছে সিবিআইৰ সেই বৃহৎ দলে এতিয়া মাটি পৰিয়াইছে অনিল ভূঞাক আৰু অনিল ভূঞাৰ সেই কল ৰেকৰ্ডিংটো পুনৰবাৰ দেখুওৱা হৈছিলে পুনৰবাৰ দেশবাসীৰ আগত উপস্থাপন কৰা হৈছে এতিয়া কল ৰেকৰ্ডিঙৰ ভিত্তিত এতিয়া সিবিআই তদন্ত অব্যাহত ৰাখিছে আৰু তাৰ পিছত জেৰা অব্যাহত ৰখা হৈছে অনিল ভূঞাক সঁচাকৈয়ে সেই কল ৰেকৰ্ডিঙৰ নিচিনা জুনমণিৰ ঘটনা হৈছিল নেকি কোন জড়িত হৈ আছিলে নগাঁৱৰ 15 মেৰ নিশা জুনমণিৰ মৃত্যুৰ পূৰ্বে জখলা বন্দা পৰ্যন্ত কোন জড়িত হৈ আছিলে নগাঁও তিনিপাক গাড়ীখনে নগাঁৱত তিনিপাক মাৰিছিল জুনমণিৰ ৰাবাৰ বাহনখনে সেই সময়ত কোন লগত আছিলে এতিয়া সেই কল ৰেকৰ্ডিঙৰ ভিন্ন তথ্য পোহৰলৈ আনিছে আৰু এতিয়া জেৰাৰ অন্তত পোহৰলৈ আহিব অনিল ভূঞা কিমান দূৰ জানে সেই ঘটনা সন্দৰ্ভত সম্পূৰ্ণ তথ্য এ টু জেড পোহৰলৈ আহিব সিবিআইৰ তদন্তৰ অন্তত